এয়া আমাৰ ইলেকশ্যন কমিশনাৰ বিদ্যালয়ৰ আপুনি কিবা ক'ব নেকি ইলেকশ্যনৰ বিষয়ে? ইলেকশ্যনৰ বিষয়ে কি ক'ম আজি বিদ্যালয়ত আমাৰ 2024-25 বৰ্ষৰ ছাত্ৰ সদনৰ সাধাৰণ নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে আৰু ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ ইলেকশ্যন চলি আছে। ছাত্ৰ ছাত্ৰীসকলে অধি আগ্ৰহে ইলেকশ্যনত অংশগ্ৰহণ কৰিছে। এবাৰ ভালেই লাগিছে। পূৰ্ণগতিত আমাৰ নিৰ্বাচন চলি আছে। আমাৰ শিক্ষকসকলো নিৰ্বাচনত অংশগ্ৰহণ কৰি বৰ্তমান তেওঁলোক নিজৰ নিজৰ দায়িত্বত ব্যস্ত হৈ আছে। বহুত বহুত ধন্যবাদ আপোনাৰ কথাখিনি গম পাই ধন্যবাদ। চাওঁ লাইন ইয়াৰ পৰা ন চাওঁ ৰাস্তাৰ পৰা আঁতৰি দেন হা অঁ প্ৰিজাইডিং অফিচাৰ ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং থাৰ্ড পুলিং বৰ ঠেলা হেঁচা কৰিছে ন মই অকণমান তহঁতৰ ভিডিঅ' এটা লৈ লওঁ অকণমান ছাইডটো দি দে অকণমান ছাইডটো দি দিবি ওলাই যাব পৰাকৈ ছাইডটো দি দিবি ওলাই যাব পৰাকৈ ছাইডটো দিবি চাওঁ অঁ পিছলৈ যাম অকণমান পিছলৈ গৈ দে হেৰি আনিব লাগিব যেন পাইছোঁ এইখন এই ঠেলা হেঁচা কৰি সোমাই গৈছে চাগে অঁ ছোৱালী সোমাব নোৱাৰা হ'ল নেকি নেকি মোক যাবলৈ দিবি দেই লাগে এয়া আমাৰ 1 নম্বৰ ভোট কেন্দ্ৰ প্ৰিজাইডিং অফিচাৰ ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং বহি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভোট দি আছে এয়া সহায় কৰি আছে আমাক ভোট কেন্দ্ৰত ভুৱনেশ্বৰ কাকতদাই ভোট দি আছে এয়া বেলট বক্স ইয়াতে 7ৰ খিনি আৰু 8ৰ খিনি অহা নাই ন মানে 7 6 6ৰ A সেকশ্যন নে B সেকশ্যন B অঁ হ'ব
নহয় ভিতৰত সোমাই আছে যে ভিডিঅ' এটা কৰি দিছোঁ ৰাইজেও গম পাব লাগে নহয় নমস্কাৰ ইলেকশ্যন বাই চব উঠিছে চিন্তা কৰিব নালাগে